দুৰ্গা পূজা বুলি ক'লে বহুত বেছি ফূৰ্তি লাগে, কিন্তু দুৰ্গা পূজা মোৰ ভালকৈ নগ'ল। তথাপিও ভগৱানে যে মোক লক্ষী পূজা আৰু কাতি বিহু বাকীবোৰ পূজা যি হ'ব সেইবোৰতো দিছে, সেয়ে বৰ আনন্দও লাগিছে। আজি লক্ষ্মী মাৰ পূজাৰ কাৰণে ঘৰত অলপ চাফ চিকুণতা চলি আছে। আৰু এই চোফাখন লেতেৰা কৰা মহাপুৰুষজনেই হৈছে এইজন আমাৰ ৰংমনে এইকাৰণে মই কৈছোঁ তাক যে চাফা কৰ, আৰু সি মুখে উল্টাই নাক ভুক ভুককৈ ভুকিবলৈ ধৰিছে। মই ঘৰ চাফা কৰি আছোঁ। আচলতে তাৰ কাম আধা কৰোঁতেই সময় যায়। মই চাফা কৰি যাওঁ, সি লেতেৰা কৰি যায়। মই ঘৰ সাৰি আছোঁ আৰু আমাৰ মহাপুৰুষে টোপনি মাৰি আছে। চাবচোন দেই, একদম মানে পৰি গোটেই গাটো পেলাই লেংপেংকৈ শুই আছে পূৰা। মেকুৰী এটা ক'ৰ পৰা যে আহি ওলাল। পিছে মাজতে বহুত কিবাকিবি বনালোঁ, সেইবোৰ পিছে দেখুওৱা নহ'ল। আমাৰ বাইদেৱে প্ৰসাদৰ থালখন মানে শৰাইখন সজাইছে, থালখন নহয় চৰি, শৰাইখন সজাইছে আৰু ধুনীয়াকৈ। মই পিছে নাজানো, সেইকাৰণে মই কোৱা নাই যে মই সজাম বুলি। বাইদেৱে বৰ ধুনীয়াকৈ সজাইছে। মই কেমেৰামেন হৈ পিছে পিছে দৌৰি আছোঁ যে কেনেকৈ সজাই ময়ো চাম বোলো। কেতিয়াই শিকিম নহয় জানো, পিছলৈতো আমিও এইবোৰ কৰিব লাগিব এদিন। এয়ে আজি আইমালৈ ভোগ লগাইছে, খিচিৰি আৰু লগতে লাবৰা ভাজি, আৰু পাছত ঘৰত বনাইছিলোঁ মুড়ি লাড়ু, পাছতে আপোনাৰ মিঠাই। এয়া আমাৰ ভোগ চলি আছে। বাইদেৱে পূৰা সজাই গৈ আছে আৰু মই কেমেৰামেন হৈ ঘূৰি আছোঁ। আৰু কি কৰিম কওকচোন, মই নিজে নাজানো যিহেতুকে, সেয়েহে মই চাই আছোঁ পিছলৈ যাতে কৰিব পাৰোঁ। সেয়াই আৰু মাৰ থালিখন এয়া তৈয়াৰ হৈ গৈছে, আৰু এয়া আমাৰ গোঁসাই ঘৰলৈ লৈ অহা হ'ল। আৰু বাইদেৱে এয়া ধূপ ধূনা বন্তি জ্বলাই প্ৰাৰ্থনা গাবলৈ আৰম্ভ কৰি দিলে। বাইদেৱে লক্ষী চৰিত্ৰ পঢ়ি আছে, পিছে মই নাজানো কাষতে, সেইকাৰণে বহি লৈ শুনিও আছোঁ, ভিডিঅ'ও কৰি আছোঁ। চিন্তাযুক্ত হৈ সৰ্বক্ষণে যি থাক পাৱে পাৱে ঘকে যিটো ধূলা মাতিছ বাকী পুষ্প পিন্ধে যিটো শুৱয় উশাত ভগ্ন আসনত যিটো বকিকাই ভাত অকুমাৰী নাৰী কৰ ময় যিটো জন তাহাকতে জুহু মই জানা নাৰায়ণ মই মত অতি গৰ্ব কৰে যিবা জন পনু পনু গুৰু আমি তেজু সেই জন উচিষ্ট কচুই যিটো কৰয় ভোজন। লক্ষী পূজাৰ পাছতে কাতি বিহু পৰিলে, সেয়েহে মই বোলো দুয়োটা ভিডিঅ' একেলগে বোলো আপলোড কৰোঁ। মই কেতিয়াও বিহু পূজা যিকোনো কিবা এটা হওক মই আজিলৈকে ইউটিউবত আপলোড কৰাই নাই। আজি প্ৰথমবাৰৰ বাবে মই কাতি বিহু আৰু লক্ষ্মী পূজাৰ ভিডিঅ' আপলোড কৰিব লৈছোঁ। চাই কেনেকুৱা লাগে কিন্তু জনাবলৈ একদম নাপাহৰিব দেই। এয়া তুলসী পুলি ৰুই আছোঁ আমাৰ কাতি বিহুৰ কাৰণে। এয়া সন্ধিয়া বন্তি গছ জ্বলাবলৈ মই ৰাতিপুৱাই শুই উঠি গা পা ধুই ধুনীয়াকৈ টাব এটাতে, ইয়াতে যিহেতু টাবতে ৰুব লাগিব, গাঁৱত হ'লে ভেটি এটা ধুনীয়াকৈ তুলি লৈ তাতেই দিওঁ। আমাৰ বাইদেউ ৰাতিখনত এয়া সজাব দিলে। এয়া আকৌ টিপ টপ লাইট লগোৱা নাই দেই, আমাৰ লাইটটোৱে হাঁহি দিছে, সেইকাৰণে মিচিক মাচাক হাঁহি আছে। তাৰে মাজত আমাৰ বাইদেৱে বন্তি জ্বলাই আছে। বন্তি জ্বলোৱাৰ পাছত এয়া নতুনকৈ আৰু এটা বাল্ব লগাই দিওঁচোন, ঠিক হৈ গ'ল। তাৰপিছত এয়া প্ৰাৰ্থনা গাবলৈ আৰম্ভ কৰিছে। মহাবলৱন্ত প্ৰাৰ্থনা সামৰাৰ পাছত আৰু এয়া আমাৰ তুলসী আইক খাব দিয়া হৈছে। অলপ সময়ৰ পাছত আমাৰ কাতি বিহু পূজা ভাগ